কালি বিহু হৈছে কালি অসম চিকিৎসা মহাবিদ্যালয়ত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত গধূলি প্ৰায় 7মান বজাত তেখেত পৰলোকগামী হৈছে। তেখেতৰ ক্ষতি আমাৰ বহুত লোকচান কৰিলে। তেখেতৰ বিয়োগে তেখেতৰ অভাৱে আমাক ক্ষতি কৰিলে। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম। এই মৌন প্ৰাৰ্থনাৰ পিছতেই তেখেতৰ প্ৰতিচ্ছবিত তেখেতৰ আলোকচিত্ৰত আমি প্ৰত্যেকেই ফুল দিম আৰু ধূপ ধূনা জ্বলাম, বন্তি প্ৰজ্বলন হ'ব। আমি আজি এই মৌন প্ৰাৰ্থনা কৰিম। কাৰোবাৰ মোবাইল যদি হেৰি হৈ আছে সাইলেন্ট কৰি থ'লে ভাল হ'ব নেকি, নহ'লে আকৌ ফোন আহিব পাৰে। আমাৰ সন্মানীয় প্ৰাক্তন সভাপতি, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি শ্ৰীযুত শিশুৰাম সোণোৱাল ডাঙৰীয়া আজি উপস্থিত আছে। তেখেতে আমাৰ প্ৰয়াত প্ৰধান শিক্ষক ছাৰক বহু বছৰ আগৰ পৰাই লগ পাইছিলে, 1985ৰ পৰাই লগ পাইছিলে। তেখেতৰ লগত বহু পুৰণি চিনাকি আৰু তেখেত আকৌ এইখন বিদ্যালয়ৰ আমাৰ সভাপতি মহোদয় এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপকো আছিলে। আজি এই অনুষ্ঠানত বন্তি প্ৰজ্বলন তেখেতে কৰিব, কিন্তু আমি ইয়াৰ পূৰ্বে 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম।